তৃষ্ণাছ দিনু ব্লগলৈ মই তৃষ্ণা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা হৈছে 8টা আমি আজি বাইহাটালৈ যাব ওলাইছোঁ বাইহাটা চাৰিআলিলৈ তাত মন্দিৰলৈ গৈ আছোঁ আৰু সেইকাৰণে ভাবিলোঁ এতিয়া যাব ওলাইছোঁ যেতিয়া মই দিনটো আৰম্ভণি কৰি দিওঁ আৰু আমি পুৰা ৰেডি কিন্তু চুলিখিনি মোৰ শুকাল এতিয়ালৈকে আজি বাৰু বহুত বেছি জলদি উঠা নাই 5টা বজাত উঠিছিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ তেন্তে আজি দিনটো চাই দেখিব সেইখলৈকে মই দিনটো দেখাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ এতিয়া আমি গৈ আছোঁ বাছ ষ্টেণ্ডলৈ আজি আমি মা মই পেহী মাইনা আৰু মামাহঁত একেলগে যাম আৰু মামাহঁতক বাছ ষ্টেণ্ডতে লগ কৰিম বহু দিনৰ পৰা আসলতে কতো যোৱা হোৱা নাছিলে ঘৰতেই আছিলোঁ সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁ আৰু এয়া দাদাই প্ৰসাদৰ বেগ দুটা লৈ গৈছে আসলতে বেছি গধুৰ হ'ল সেইকাৰণে এইখিনি খোজকাঢ়ি আহোঁতে আনিবলৈ অসুবিধা হ'ল আৰু আমি এতিয়া মামাহঁতলৈ ৱেইট কৰি আছোঁ মামাহঁত আহি পোৱা নাই আৰু আহি পালে যামগৈ কিছু সময় অপেক্ষাৰ পিছত ফাইনেলি আমি বাছত উঠিলোঁ আৰু এতিয়া আমাৰ গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ হৈছে ফাইনেলি আমি আহি পালোঁ আৰু এইটো হৈছে গণেশ মন্দিৰ ইয়াতে বাৰু আমি পিছত আহিম আগতে আমি আচল জেগালৈ যাওঁ আৰু আজি আমি আহিছোঁ গোপেশ্বৰ দেৱালয়লৈ আগতে তালৈকে যাই লওঁ সোমাই খুব বেছি ভাল লাগিছে কাৰণ আজি বতৰটো ধুনীয়া আৰু জেগাখিনিও বহুত বেছি ধুনীয়া দেখিবলৈ পাইছে আপোনালোকে আচলতে পাহাৰুৱা ঠাই হ'লে সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত বেছি হয় আৰু লগতে আজি বতৰটো বহুত ধুনীয়া হয়তো ভগৱানে আমি আহিম বুলি এনেকুৱা কৰিছে নেকি গম নাপাওঁ কিন্তু খুব ভাল লাগিছে কাৰণ গৰমত অশান্তি পালোঁ হয় দোকানলৈ গৈ আছে মই আহিলোঁ দোকানখন চাই যাওঁ আমাৰ বাৰু বস্তু তাৰ পৰা লৈ আহিছোঁ ইয়াত পেহীয়ে থাকি ল'ব আহিছে এয়াই হৈছে মেইন গোপেশ্বৰ দেৱালয় পেটুৱা হৈ গ'লা কোৱা পেটু লাগিছে পেটুৱা হৈছে আকৌ গোপেশ্বৰ দেৱালয়ৰ সন্মুখতে এই পুখুৰীটো আছে আৰু ইয়াৰ পৰা আচলতে বহুত ধুনীয়া ঠাণ্ডা বতাহ বলি থাকে যাৰ বাবে দেৱালয়ৰ পৰিৱেশটো আৰু বহুত বেছি ধুনীয়া হয় আমি ভিতৰলৈ আহিলোঁ আৰু এতিয়া মাহঁতে পূজাৰ সামগ্ৰীবোৰ পূজাৰীক দিছে কিবা নিয়ম থাকিব পাৰে তাকে সুধি মেলি কৰি আছে ভিতৰৰ কিমানখিনি ভিডিঅ' আপোনালোকক দেখুৱাব পাৰোঁ নাজানো কাৰণ মন্দিৰবোৰত সচৰাচৰ ভিডিঅ' বনাবলৈ মানা কৰা থাকে তথাপিতো বাৰু মই পূজাৰী এজনক সুধি চাম যদি এলাউ কৰে তেতিয়াহ'লেতো কথাই ভাল ইমান কি ভাবিছা ছোৱালী ছোৱালী ইমান কি ভাবিছা কেন দেখাম তুমি আজিকালি ভিডিঅ' নবনোৱা নেকি নবনোৱা এতিয়া বজাৰলৈ যাম ইয়াতে ভোগ বনাব তাৰ কাৰণে কিবা কিবি আনিব লাগিব আমি আমাৰ মোমাইদেউ অকণমানি আৰু মই এই বগা চাৰ্টটো দি তোমাক ধুনীয়া দেখিছে আকৌ গম পাইছা নাই আছে বগা চাৰ্টটো দি ধুনীয়া দেখিছে বুলি মানে মোচন চোৱা চিনাকি মানুহ ওলাই গ'ল কি খাই আছানো মানুহে কি বুলি আহিব আমাৰ খুৰা আহি আছে এইখন আমাৰ খুৰাৰ দোকান এতিয়া আমি ভোগৰ বস্তু ইয়াৰ পৰাই ল'ম চিনাকি মানুহ খুৰাই পাতি দিলা আমাৰ মানে য'তে যায় এখন দোকান যাব 1 ঘণ্টা লেকচাৰ ইখন দোকান যাব 1 ঘণ্টা লেকচাৰ মানুহ নাপাব দোকানলৈ পূজালৈ দেৰি হৈ যাওঁ লেকচাৰ য'ত দোকানলৈ পূজালৈ দেৰি হৈ যাওঁ কিন্তু আমাৰ মামাৰ নিচিনা কথা পতা মানুহ নাপাব এইটো য'তে যায় চবতে অলপ অলপ গেপ দি টাইম ৱেষ্ট কৰি মোৰ মগজ বেয়া কৰি দিয়ে মানে মামাৰ অকণমান নাযায় উপায় নাই কাৰণে কেতিয়াবা দোকান বা ইয়াতে বহি লৈছে আমাৰ গোপী এবাৰ আকৌ যাব ওলাইছোঁ এবাৰ মাইনাক লগ ধৰিছে মামাই সৰুটো থাকিল এবাৰ ডাঙৰটো আহিব আকৌ কিবা চাহৰ যোগাৰ আনিবলৈ যাব লগা হ'ল
আমি চাহৰ যোগাৰ আনিবলৈ নগ'লোঁ, আধাৰ পৰা ঘূৰি আহিলোঁ কাৰণ পূজা ভাগৰ সময় হ'ল। ইয়াৰ পাছত আমি যাম। আমি ভিতৰত পূজা কৰি আহিলোঁ আৰু এতিয়া মাহঁতে পূজা কৰিবলৈ গৈছে। আচলতে মই দেখুৱাব নাপায় বুলি ভাবিছিলোঁ, তথাপিতো বাৰু পূজাৰী এজনক সুধি ল'লোঁ। তেখেতে দেখুৱাব পৰা একো কথা নাই, সেইকাৰণে মই অকণমান ক্লিপ দি দিছোঁ। কিন্তু আমি পূজা কৰা সময়তো ভিডিঅ' বনোৱা নাই, কাৰণ এতিয়া মোবাইলটো ধৰিবলৈ অসুবিধা, যিহেতু পূজা কৰি ল'লোঁ। আৰু বাকী ভিতৰৰ মন্দিৰখিনি আপোনালোকক দেখুৱাইছোঁ। আমি এতিয়া পূজা কৰি বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া আমি এবাৰ চাহৰ যোগাৰ আনিবলৈ যাম। ৰাতিপুৱা বাৰু ইমান মানুহ নাছিলে, কিন্তু এতিয়া আহিছে বহুতখিনি। চাহৰ যোগাৰ আনিবলৈ যাওঁ। এতিয়া আমি পূজা কৰি আহিলোঁ। এবাৰ আমি এই মন্দিৰটোলৈ এপাক সোমাই আহোঁগৈ। চাহৰ বস্তু নিব আহিছোঁ, কিন্তু এনেই এপাক সোমাই যাম। এইখিনি ঠাই আচৰিত ধুনীয়া আৰু ইমান ধুনীয়া বতাহ বলি আছে, সেইকাৰণে ভাবিলোঁ ইয়াতে কেইখনমান ফটো আৰু অকণমান ভিডিঅ' লৈ লওঁ। আমি ইয়াৰ পৰা ওলালোঁ আৰু মাহঁতে চাগে ৰখি আছে। এতিয়া আমি তালৈ যাম, চাহৰ যোগাৰ লৈ আমি ইয়াতে থাকিব। মামাই ক'লে ইয়াতে অকণমান বহি যাওঁ, সেইকাৰণে আমি এতিয়া যাওঁ তালৈ। আপোনালোকক পিছত আকৌ দেখুৱাইছোঁ কি কি খাওঁ। অকণমান বহি লওঁ, ভাগৰ লাগিছে। আমি চব বহি লৈছোঁ চকলেট খাবলৈ। আমাৰ অজস্ৰ ভোক লাগিছে। আমি নাথাকোঁতে এখেতসকলে খাই আজৰি। সেইটো খোৱা নাই বাৰু। আৰু আলু ভাত কলিজা খাই মন্দিৰলৈ আহিছে। দুটাই আলু ভাত দি খাই আহিছে। আমি লঘোণে আহিছোঁ, ভোক লাগিছে। তাকো ভাতখিনি মই বনাইছিলোঁ, চাউলে হৈ থাকিল। ৰাতি লঘোণ দি ৰাতিপুৱা খাই আহিলে কি মিনিং ৰ'ল? নৰয়। এফালে নামৰ আয়োজন চলিছে। কি মোবাইলটো নামটোৱে দুৰ্গা মন্দিৰলৈ আহিছে। এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। পাছত যাম, পাছত আৰু ভিডিঅ' নবনাওঁ আৰু গৈ পেলাই নাজানো ভাগত ভিডিঅ' বনাব পাৰোঁ নে নাই। যদি পাৰোঁ বনাম, আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে মই ভিডিঅ'টো এনেকৈ সামৰি দিম আজি, কাৰণ এতিয়ালৈকে বহুতখিনি ভাগৰ লাগিছে। হয়তো গৈ পেলাই মোৰ আৰু মন নাযাব পাৰে, তেন্তে এতিয়া যাওঁ। আপোনালোকক অকণমান দেৰিকৈ কৈ আছোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। মই জাষ্ট আহি পালোঁ। এতিয়া 5টা বাজিলে আৰু বিৰাট বেছি ভাগৰ লাগিছে। সেইকাৰণে লগতে ভাবিলোঁ যে আহি মই ভিডিঅ'টো সামৰণি মাৰি দিওঁ, কাৰণ আৰু পিছত ভিডিঅ' বনাবলৈ মোৰ আজি একেবাৰে মন নাযাব। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আজি ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। আৰু মই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সন্মুখলৈ আহিম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।